গাইজ, মোৰ নাম হ'ল আছিফ। তো মই মোৰ ছেকেণ্ড ব্লগ আজি শ্বুট কৰি আছোঁ। মই আপোনালোকক লাষ্ট ব্লগত কৈছিলোঁ যে মই বিশ্বনাথ চাৰিআলিৰ হিষ্ট্ৰিক প্লেচেছবোৰ দেখাম। চ' এইটো হ'ল বিশ্বনাথ টেম্পল বুলি কোৱা হয়, আৰু এইটো টেম্পলৰ ওপৰতে বিশ্বনাথ ঘাট নামটো ৰখা হৈছিল। আৰু ইয়াত আৰু কিছুমান টেম্পল আছে যোনবিলাক মই আপোনালোকক দেখাম। বাট আগতে দেখুৱাৰ আগত আপোনালোকে এই চিনেমেটিক শ্বটটো চাই লওক। মই এতিয়া নাৱত উঠিলোঁ। আপোনালোকক মই আৰু এটা জেগা দেখাব গৈ আছোঁ। সেই তাত এটা আছে যাক পানী মন্দিৰ বুলি কয়, যোনটো ছমাহ মানে পানীৰ তলত থাকে আৰু ছমাহ মানে পানী নাথাকে তাত। আৰু সেই ছমাহত মানে যাব পাৰি আৰু মানে ৱৰ্শ্বিপ কৰিব পাৰি। তো সেই জেগাটো আপোনালোকক দেখাব গৈ আছোঁ। আৰু মই এতিয়া নাৱত বহি আছোঁ। মোৰ বেয়া ভয় লাগি আছে, কিন্তু মই কেমেৰাত দেখুওৱা নাই আৰু ভয় লাগিছে বুলি। আপোনালোকে ভিউটো এবাৰ চাই লওক, বহুত ধুনীয়া হয়। তো মেইন এই পানীৰ টেম্পল এইটোৱে হয়, যোনটো ছমাহ মানে পানীত থাকে আৰু ছমাহ পামত থাকে। বহুত দূৰ দূৰণিৰ পৰা আহে মানুহ চাবলৈ। আৰু ইয়াৰ ভিতৰত শিৱলিংগ আছে, আৰু যোনটো মানে ভিতৰত সোমাব নিদিয়ে। আৰু এই যোনটো ঘৰ আছে, ঘৰটো মানে যেতিয়া পানী হয় তেতিয়া গোটেই ঘৰটো ভাঙি লৈ যায়। চ' এইটো ঘৰটো আগতে পানী হোৱাৰ আগতেই সিহঁতে লৈ পেলাই বেলেগ জেগাত থৈ দিয়ে। আৰু মানে যেতিয়া আকৌ ছমাহ পিছত যেতিয়া মানে বস্তুটো বামত থাকে তেতিয়া ঘৰটো আকৌ বনোৱা হয়। আপোনালোকে চাই লওক ভালকৈ। মই শিল দি আহিলোঁ, শিল দি পাৰ হৈ আহিলোঁ। মানে নদীৰ সিপাৰে এটা পাৰ্ক এটা আছে, যোনটো পাৰ্কটো মই আপোনালোকক এতিয়া দেখুৱাম। পাৰ্কটো হ'ল এইটো, আৰু মোৰ লগত আছে চাবাছ, মোৰ কাজিন হয়। লাভ বাৰ্ডছবিলাকে ইয়াতো নাম চাম লিখি থৈ গৈছে। সিহঁতে মানে নেৰিব ক'তো, বুজিছে। মন্দিৰত আহি এইবিলাক কৰি থৈ যায়। মই দেখাই আছোঁ আপোনালোকক, ৰখক। ইয়াৰ পৰা ভিউটো ইমান ধুনীয়া দেখা যায় ন, মানে আপোনালোকে যদি তাত থাকিলে হয় তেতিয়া বেছি ভাল পালে, মানে ফিল এটা পাই আছোঁ মই, কিন্তু এক্সপ্ৰেছ কৰিব পৰা নাই মই। এইবিলাক চাওকচোন আপুনি, কম আৰু চাওকচোন, মানে ভাষা নাই আৰু, বুজিছে। মানে য'ত ত'ত মানে যাহা তাহা ভিউটো আপোনালোকে চাওক, ইয়াৰ পৰা বহুত ধুনীয়া দেখা যায়।